নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম পুলিচৰ হোমগাৰ্ড, কনিষ্টেবল, হাবিলদাৰ আৰু কামাণ্ডোৰ এজ লিমিট আৰু তেওঁলোকৰ চেলাৰীসমূহৰ বিষয়ে জানো আহক। বন্ধু বান্ধৱীসকল, হাবিলদাৰ গ্ৰেড 3 টোটেল পোষ্ট হৈছে 36, কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভৰ 18টা, OBC MOBC 9টা, SC 3টা, STP 4টা, STH হৈছে 2টা। বন্ধু বান্ধৱীসকল, হাবিলদাৰ গ্ৰেড 3ৰ পে স্কেল হৈছে দৰমহা হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ, প্লাছ GP অৰ্থাৎ গ্ৰেড পে হৈছে 6,800 টকা। বন্ধু বান্ধৱীসকল, 60,500 লগত 6,800 টকা যোগ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে SSLC। 2 নম্বৰ হৈছে কনিষ্টেবল গ্ৰেড 3ৰ দৰমহা হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ, লগতে গ্ৰেড পে হৈছে 5,600 টকা। কনিষ্টেবল গ্ৰেড 3ৰ ভেকেঞ্চি হৈছে টোটেল 211টা, কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভৰ 83, OBC MOBC 8টা, SC 4টা, STP 6টা, STH হৈছে 10টা। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে SSLC। আদাৰ কোৱালিফিকেশ্যন লাগিব হোমগাৰ্ড চাৰ্টিফিকেট বা মিনিমাম NCC চাৰ্টিফিকেট লাগিব। 3 নম্বৰ হৈছে কামাণ্ডোৰ, টোটেল পোষ্ট হৈছে 4টা, কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভ 3টা, OBC MOBC 1টা। কামাণ্ডোৰ পে স্কেল হৈছে দৰমহা হ'ল 14,000ৰ পৰা 60,500 টকালৈ, লগতে গ্ৰেড পে হৈছে 8,700 টকা। বন্ধু বান্ধৱীসকল, কামাণ্ডোৰ বাবে NCC B চাৰ্টিফিকেট বা হোমগাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট হ'ব লাগিব। বন্ধু বান্ধৱীসকল, এজ লিমিট দিয়া আছে। কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 18 to 40 years on 1/7/2022. Candidate must be born on or before 1/7/2004 and on after 1/7/1982, অৰ্থাৎ 1982 জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 2004 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বন্ধু বান্ধৱীসকল, এইটো ধৰা হৈছে 2022 চনৰ 7 জানুৱাৰীলৈকে এইটো ধৰা হৈছে। আপোনালোকক কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিছে। ST SC হৈছে 5 বছৰ, OBC MOBC হৈছে 3 বছৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে আসাম কেৰিয়াৰতে গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ বাবে যদি চেনেলটিলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।